নমস্কাৰ, মই শ্ৰী ভদ্ৰেশ্বৰ বৰা। মোৰ ড্ৰিম চেনেললৈ আপোনালোকক স্বাগতম। মাঘ বিহু সমাগত। মই আজি আপোনালোকক নাৰিকলৰ পিঠা পুৰা এটা দৃশ্য দেখাবলৈ লৈছোঁ। এয়া আপোনালোকে দেখিছে স্ক্ৰীণত। ইয়াত এইবিলাক পিঠা হয়, বৰা চাউলৰ পিঠা, আৰু ইয়াক ধুনীয়াকৈ খুন্দি ইয়াৰ বায়ু নোপোৱাকৈ, হাৱা নোপোৱাকৈ পাতেৰে ঢাকি ৰখা হৈছে। তাৰপিছত এইবোৰ নাৰিকল আৰু চেনিৰ মিশ্ৰণ, আৰু এতিয়া আখলত এইবিলাক বনোৱা হৈছে। এখন টাৱাখনত পিঠা এনেকৈ দি তাক হেঁচি মিহি কৰি দিয়া হয়, সমান কৰি দিয়া হয়। তাৰপিছত তাত চেনি আৰু নাৰিকলৰ মিশ্ৰণ দি তাৰপিছত তাক ধুনীয়াকৈ এনেকৈ জাপি দিয়া হয়, আৰু জাপি ইয়াক জুইৰ ওপৰত কিছু সময় থাকিবলৈ দিয়া হয়। তাৰপিছতে এনেকৈ ই নাৰিকলৰ পিঠা হৈ পৰে। ইয়াক তিল আৰু চেনি আৰু তিল আৰু গুড়ৰ মিশ্ৰণ কৰি তিলপিঠা বনোৱা হয়। এইবিলাক তিলপিঠাৰে অন্য এটা ৰূপ। ইয়াক কিন্তু তিলেৰে বনোৱা হোৱা নাই। ইয়াত চেনি আৰু নাৰিকল পিহা দিয়া হৈছে, আৰু এইবিলাক তৈয়াৰ হৈ আছে। এইখিনি তৈয়াৰ হৈ থকা এতিয়া মাঘ বিহু সমাগত, গতিকে অসমৰ ঘৰে ঘৰে এতিয়া এইবিলাক পিঠা পনা বনোৱা হৈছে। ঠিক আজি মই আপোনালোকক এই নাৰিকল দি চেনিৰ মিশ্ৰণত বনোৱা পিঠাৰ প্ৰস্তুত কেনেকৈ হয় তাক অকণমান দেখুৱালোঁ। ধন্যবাদ।